সো হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। ছ' প্ৰিভিয়াছ ভিডিঅ'ত আমি আহোম ৰাজত্বৰ পাৰ্ট 1 ষ্টাৰ্ট কৰিছিলোঁ। তাত আমি আহোম ৰাজত্বৰ চুকাফাই 1228 চনত অসমত পাটকাই পৰ্বত অতিক্ৰম কৰাৰে পৰা চুহুংমুঙৰ ৰাজত্বকাললৈকে আহোমসকলৰ তৃতীয় বিখ্যাত ৰজা চুহুংমুঙৰ ৰাজত্বকাললৈকে আমি পঢ়িছিলোঁ। চুকাফা, তাৰপাছত পৰৱৰ্তী বিখ্যাত ৰজা চুডাংফা আৰু চুহুংমুঙৰ বিষয়ে পঢ়িছিলোঁ। আজিৰ ভিডিঅ'টোত আমি চুকলেংমুঙৰ ৰাজত্বকালৰ পৰা পঢ়িম। চুকলেংমুং বা গড়গড়ীয়া ৰজাৰ ৰাজত্বকালৰ পৰা চুচেংফা বা প্ৰতাপসিংহৰ ৰাজত্বকাললৈকে পঢ়িম। লগতে আমি শেষত চুনিতফা নৰিয়া ৰজা, চুনিতফা বা কেঁকুৰা ৰজা তেওঁলোকৰ বিষয়েও পঢ়িম। ছ' আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ছ' আগৰ ভিডিঅ'টোৰ নিচিনা এই ভিডিঅ'টোতো মই কিছুমান কুৱেশ্যন ইনক্লুড কৰিছোঁ, কিন্তু কুৱেশ্যনতকৈ বেছি মই ইম্পৰ্টেণ্ট লাইন কিছুমান এড কৰিছোঁ। সেই লাইনসমূহত বহুতো কুৱেশ্যন লুকাই থাকিব। আমি ভিডিঅ'টোত কাহিনী আকাৰে ডিছকাছ কৰিম গোটেইখিনি বস্তু। ছ' কুৱেশ্যনসমূহৰ লগতে কুৱেশ্যনসমূহ আপোনালোকে নোট ডাউন কৰিব। লগতে মই যিখিনি লাইন লিখিছোঁ সেইখিনি আপোনালোকে এটা কপিত নোট ডাউন কৰি ল'ব। লগতে আপোনালোকে যিখিনি ৰিলেটেড কথা গৈ থাকোঁ, কিছুমান ৰিলেটেড মই কথা কিছুমান কৈ যাম, সেইখিনি আপোনালোকে নোট ডাউন কৰি ল'ব। আৰু যদি এই গোটেইখিনিৰ যদি নোটছ লাগে আপোনালোকৰ হেণ্ড ৰিটেন নোটছ, সকলো ভিডিঅ'ৰ নটিফিকেশ্যন প্লাছ যিখিনি মই ক্লাছত কৰাওঁ সেই গোটেইখিনি নোটছ মই টেলিগ্ৰাম চেনেলত আপলোড কৰি দিওঁ প্ৰথমতেই। ছ' মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, তাৰ পৰা আপোনালোকে গৈ পেলাই টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে। ছ' আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে, কিমান চনত চুকলেংমুঙে আহোম ৰাজপাটত বহে? আগৰ প্ৰিভিয়াছ ভিডিঅ'টোৰ লাষ্টত আমি পাইছিলোঁ যে 1539 চনলৈকে চুহুংমুঙে ৰাজত্ব কৰিছিলে। আৰু চুহুংমুঙত এজন কছাৰীৰ ভৃত্তৰ হতুৱাই তেওঁৰ নিজ পুত্ৰ চুকলেংমুঙে বধ কৰিছিলে। ছ' অভিয়াছলি চুকলেংমুঙে কিমান চনত ৰাজপাটত উঠিব? যিটো চনত চুহুংমুঙৰ মৃত্যু হৈছিলে, চুহুংমুং বা দিহিঙীয়া ৰজাৰ যিটো চনত মৃত্যু হৈছিলে। তো পিতৃবধূ চুকলেংমুঙে কিমান চনত ৰাজপাটত বহে আমাক সুধিছে। ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে 1539, 1540, 1551 নে 1552। ছ' আপোনালোকে মনত ৰাখিব, চুকলেংমুঙে আহোম ৰাজপাটত 1539 চনত বহিছিলে। ঠিক আছে, এইটো এটা বহুত বেছি কমন কুৱেশ্যন, এটা আহি যাব পাৰে। ছ' এইটো আপোনালোকে মনত ৰাখিব। লগতে ভিডিঅ'টোত মই আগৰ ভিডিঅ'টোৰ নিচিনা ক্ৰন'লজি ৱাইজ বস্তুখিনি লিখিছোঁ। প্ৰথমতে যেনেকৈ চুকাফা, তাৰপাছত চুকাফাৰ পৰৱৰ্তী ৰজাসকল, তাৰপাছত চুডাংফা বা বামুণীকৰ, চুহুংমুং, এতিয়া আমি পঢ়ি আছোঁ চুকলেংমুং। তেনেকৈ ক্ৰন'লজি ৱাইজ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে আমি পঢ়িম। লাষ্টত আমি যিটো আমাৰ শেষ পাৰ্ট হ'ব আহোম হিষ্ট্ৰী, তাত আমি পুৰন্দৰ সিংহ, ব্ৰিটিছৰ আগমন অসমত, ইয়াণ্ডাবু সন্ধি, সেইখিনি পঢ়িম। ছ' ক্ৰন'লজি ৱাইজ যেতিয়া বস্তুখিনি পঢ়া হয় তেতিয়া বস্তুখিনি এটাৰ লগত এটা লিংক কৰিব পাৰি, আমি চনখিনি উলিয়াব পাৰোঁ। যেতিয়া আমাৰ 4টা অপশ্যন থাকিব, ছ' আমি এইটো আইডিয়াৰ ওপৰত বেছ কৰি পেলাই, কোনোবা এটা যদি পাহৰি যাওঁ, আইডিয়াৰ ওপৰত বেছ কৰি পেলাই আমি শুদ্ধটো টিক কৰি থৈ আহিব পাৰিম। ছ' আজিৰ নেক্সট কুৱেশ্যনটো হৈছে, ইয়াত মই দুটা ইম্পৰ্টেণ্ট লাইন এড কৰিছোঁ। ছ' ইয়াৰ পৰা বহুত কুৱেশ্যন হ'ব পাৰে। কেনেকৈ হ'ব পাৰে যে চুকলেংমুঙক গড়গড়ীয়া ৰজা নামেৰে জনা যায়? এতিয়া আমাৰ কুৱেশ্যন আহিব পাৰে যে কোনজন আহোম ৰজাক গড়গড়ীয়া ৰজা নামেৰেও জনা যায়? ছ' ইয়াৰে আমাৰ 4টা অপশ্যন থাকিব। হয়তো এটা প্ৰতাপসিংহ থাকিব, ৰাজেশ্বৰ সিংহ থাকিব, উদয়াদিত্য সিংহ থাকিব, এটা চুকলেংমুং দি দিব। ছ' অপশ্যনটো কি হ'ব? চুকলেংমুং হ'ব। চুকলেংমুঙক গড়গড়ীয়া ৰজা নামেৰেও জনা যায়। তেখেতে আহোমৰ ৰাজধানী কিয় গড়গড়ীয়া ৰজা নামেৰে জনা যায়? তাৰ কাৰণটো হৈছে যে তেখেতে আহোমৰ ৰাজধানী, আহোমৰ যিটো কেপিটেল আছে, পূৰ্বৰ বকতাৰ পৰা গড়গাঁৱলৈ লৈ যায়। আগতে বকতাত আছিলে। বকতাত কোনে স্থাপন কৰিছিলে? দিহিং নদীৰ পাৰৰ বকতাত স্থাপন কৰিছিলে চুহুংমুঙে, গতিকে তেওঁক দিহিঙীয়া ৰজা বুলি কোৱা হয়। চুডাংফাই চাৰগুৱাত স্থাপন কৰিছিলে, তাৰ পৰা দিহিঙলৈ আনিছিলে চুহুংমুঙে, দিহিঙৰ পাৰৰ বকতালৈ, আকৌ সেই বকতাৰ পৰা পাছত চুকলেংমুঙে ক'লৈ আনিছিল? গড়গাঁৱলৈ আনিছিল। সেইবাবে তেওঁক গড়গড়ীয়া ৰজা নামেৰেও জনা যায়। এইটো কথা আপোনালোকে মনত ৰাখিব। নেক্সট হৈছে চুকলেংমুঙৰ কিমান চনত মৃত্যু হৈছিলে? ছ' ইয়াৰে আমাৰ যিবোৰ অপশ্যন হৈছে, অপশ্যনসমূহ হৈছে 1539, 1539টো নহ'ব, সেইটো সময়ত কি হৈছিলে? তেওঁ ৰাজপাটত উঠিছিলহে 1548, 1552 নে 1561। ছ' আপোনালোকে মনত ৰাখিব 1552, 1552 চনত কি হৈছিলে? চুকলেংমুঙৰ মৃত্যু হৈছিলে। ঠিক আছে, এতিয়া ইয়াতে আৰু মই কিছুমান ইম্পৰ্টেণ্ট দুটা লাইন এড কৰিছোঁ। প্ৰতিটো ইম্পৰ্টেণ্ট লাইনৰ পৰা কুৱেশ্যন হ'ব পাৰে। ইয়াৰে নেক্সট লাইনটো হৈছে, চুকলেংমুঙৰ পৰৱৰ্তী আহোম ৰজাজনৰ নাম আছিলে চুকামফা। চুকামফাক খুৰা ৰজা নামেৰেও জনা যায়, আপোনালোকে সেইটো মনত ৰাখিব। তো তেখেতক 1552 চনত আহোম ৰাজপাটত বহে। চুকলেংমুং বা গড়গড়ীয়া ৰজাৰ পৰৱৰ্তী ৰজাজনৰ নাম আছিলে চুকামফা। তেওঁ বহুত দিন আহোম মানে ৰজা হিচাপে আছিলে, বহুত দিন। কিমান আটাইতকৈ দীঘলীয়া ৰাজত্বকাল হয়তো চুকামফাৰে আছিলে। চুকামফা বা খুৰা ৰজা নামেৰেও বিখ্যাত এইজন ৰজা। তো এইখিনি আপোনালোকে মনত ৰাখিব। লগতে আৰু এটা কথা মই কৈ দিওঁ, যিটো আমাৰ আছিলে চুকলেংমুং বা গড়গড়ীয়া ৰজা, চুকলেংমুং বা গড়গড়ীয়া ৰজাৰ ৰিলেটেড। তেখেতে কি কৰিছিলে? তেখেতে আহোমৰ ৰাজধানী গড়গাঁৱলৈ লৈ গৈছিল। লগতে তেখেতে গড়গাঁও পুখুৰী খন্দাইছিল। এতিয়া যদি আপোনালোকক যদি কুৱেশ্যনটো আহে যে গড়গাঁও পুখুৰী কোনে খন্দাইছিলে, তেন্তে আপোনালোকে এনচাৰটো দিব লাগিব চুকলেংমুং। লগতে তেখেতে নগা আলিও বন্ধুৱাইছিল, সেইটো আপোনালোকে মনত ৰাখিব।
এতিয়া আজিৰ নেক্সট কুৱেশ্যনটো হৈছে চুকাম্ফাৰ আন কি নামেৰে পৰিচিত। এই যে কৈছিলোঁ চুকলেংমুঙৰ পৰৱৰ্তী ৰজাজনৰ নাম আছিলে চুকাম্ফা। চুকাম্ফা আন কি নামেৰে পৰিচিত? ইতিমধ্যে মই ক'লোৱে, আপোনালোকে হয়তো নিশ্চয় জানে। ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে খুৰা ৰজা, স্বৰ্গনাৰায়ণ, বুঢ়া ৰজা নে বুদ্ধি ৰজা। চুকাম্ফাক কি নামেৰে জনা যায়? খুৰা ৰজা নামেৰে জনা যায়। এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে যে তেওঁক খুৰা ৰজা বুলি কিয় কোৱা হয়। তাৰ ৰিজনটো হৈছে এবাৰ চিকাৰলৈ যাওঁতে হাতীৰ পৰা পৰি ভৰি এখন খুৰা হোৱাৰ বাবে তেওঁক খুৰা ৰজা বুলিও জনা গৈছিল। আপোনালোকে মনত ৰাখিব। তেখেতে আটাইতকৈ বেছি সময় ৰাজত্ব কৰিছিলে। 1552 পৰা 1603 চনলৈকে ৰাজত্ব কৰিছিলে। প্ৰায় 51 বছৰ ৰজা হিচাপে আছিলে চুকাম্ফা বা খুৰা ৰজা। তাৰপাছত কিমান চনত আহোম ৰজা চুকাম্ফা স্বৰ্গীয় হয়? মই অলৰেডি মেনশ্যন কৰিছোঁৱে। ইয়াৰ আমাৰ অপশ্যন হৈছে 1552, 1598, 1600 নে 1603। 1603 চনলৈকে ৰাজত্ব কৰিছিলে। চ' কিমান চনত স্বৰ্গীয় হৈছিলে? 1603 চনত। 51 বছৰ ৰাজত্ব কৰিছিলে। এতিয়া নেক্সট মই দুটামান লাইন ইয়াত এড কৰিছোঁ। চ' এই লাইনসমূহৰ পৰা বহুত কুৱেশ্যন আহিব পাৰে, বহুত কুৱেশ্যন হ'ব পাৰে, 5টা 6টা কুৱেশ্যন হ'ব পাৰে। কেনেকৈ হ'ব পাৰে? ইয়াতে মই লিখিছোঁ চুকাম্ফাৰ পৰৱৰ্তী আহোম ৰজাজনৰ নাম আছিলে চুচেংফা আৰু তেওঁৰ হিন্দু নাম আছিলে প্ৰতাপসিংহ। চুকাম্ফাই দীৰ্ঘদিন ৰাজত্ব কৰিছিলে 51 বছৰ। তাৰ ঠিক পৰৱৰ্তী ৰজাজনৰ নাম আছিলে চুচেংফা। চুচেংফা আছিলে আহোম নাম। তেখেতে প্ৰতাপসিংহ নাম গ্ৰহণ কৰিছিলে। হিন্দু নাম প্ৰতাপসিংহ তেখেতে গ্ৰহণ কৰিছিলে। আৰু তেখেতে 1603 চনত চুকাম্ফাৰ মৃত্যুৰ পাছত বা খুৰা ৰজাৰ মৃত্যুৰ পাছত 1603 চনৰ পৰা 1641 চনলৈকে ৰাজত্ব কৰিছিলে। ঠিক আছে। এতিয়া বহুতে কয় যে তেখেতে 1603 পৰা 1644 চনলৈকে ৰাজত্ব কৰিছিলে, কিন্তু নহয়, তেখেতে 1641 চনলৈকে ৰাজত্ব কৰিছিলে। চ' তাৰ পাছত আৰু এটা কথা কি যে তেওঁৰ সময়ত প্ৰতাপসিংহৰ সময়ত যিটো সীমা আছে, আমাৰ আহোম টেৰিটৰী যিটো সীমা আছে, সেইটো বহুতেই বেছি গুৰুত্বপূৰ্ণ। সেইটো আহিব পাৰে। সেইটো আপোনালোকে চাব যে তেওঁৰ দিনত আহোম ৰাজ্যৰ সীমা ব্ৰহ্মপুত্ৰৰ উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰৰ আলিলৈকে নিৰ্ধাৰণ কৰা হয় বা হৈছিল। ঠিক আছে। চ' ইয়াৰ পৰা বহুত কুৱেশ্যন আহিব পাৰে যে কিমান চনত প্ৰতাপসিংহ ৰাজপাটত উঠিছিলে। বহুত এটা প্ৰতাপী ৰজা আছিলে। প্ৰতাপসিংহৰ নাম আপোনালোকে আহোম হিষ্ট্ৰী যোনে পঢ়িছে প্ৰতাপসিংহৰ নামটো আপোনালোকে শুনিছেই। লগতে আজি মনত ৰাখি থৈ দিব যে তেওঁৰ আহোম নামটো কি আছিলে? চুচেংফা আছিলে। সেইটো আপোনালোকে আজি মনত ৰাখি থৈ দিব। লগতে আপোনালোকে আহিব পাৰে কিমান চনত স্বৰ্গীয় হৈছিল, প্ৰতাপসিংহ কিমান চনত স্বৰ্গীয় হৈছিলে, কিমান চনলৈকে ৰাজত্ব কৰিছিলে। ঠিক আছে, এইখিনি আহিব পাৰে। তাৰপাছত তেওঁৰ সময়ত আহোম ৰাজ্যৰ সীমা আপোনালোকে সেইখিনি চাই ল'ব। তাৰপাছত জিঅ'গ্ৰাফীৰ পৰা বহুত কুৱেশ্যন আহে যায়। এনচিয়েণ্ট জিঅ'গ্ৰাফীৰ পৰাও কুৱেশ্যন আহিব পাৰে। গতিকে এইটো লাইন মই এড কৰি দিছোঁ। এতিয়া কোনজন আহোম ৰজাই বৰফুকন আৰু বৰবৰুৱাৰ পদৰ সৃষ্টি কৰিছিল? কম্পিটিটিভ এক্সামত অহাৰ অতি প্ৰবল সম্ভাৱনা আছে এইটো কুৱেশ্যনৰ। টেটৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ বা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। ADR 3.0 হওক বা আছাম ষ্টেট লেভেলৰ যিমানখিনি এক্সাম আছে, ইয়াৰে আমাৰ সুধিছে যে কোনজন আহোম ৰজাই বৰফুকন আৰু বৰবৰুৱাৰ পদৰ সৃষ্টি কৰিছিল। ইয়াৰে আমাৰ অপশ্যন হৈছে প্ৰতাপসিংহ, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ নে উদয়াদিত্য সিংহ। চ' আপোনালোকে মনত ৰাখিব বৰফুকন আৰু বৰবৰুৱাৰ পদৰ সৃষ্টি কৰিছিলে প্ৰতাপসিংহ। এতিয়া মই অলৰেডি মেনশ্যন কৰিছোঁ যে ক্ৰন'লজি ৱাইজ বস্তুখিনি পঢ়ি আছোঁ। চ' প্ৰতাপসিংহৰ কথা পঢ়ি আছোঁ। ইয়াত গোটেইখিনি এনচাৰ হয়তো প্ৰতাপসিংহই হ'ব, কাৰণ মই ক্ৰন'লজি ৱাইজ বস্তুখিনি পঢ়ি আছোঁ। যেতিয়া চুকাম্ফাৰ বিষয়ে পঢ়িছিলোঁ, চুকাম্ফাৰ ৰিলেটেড কুৱেশ্যনে দিছিলোঁ। এতিয়া প্ৰতাপসিংহৰ ৰিলেটেড কুৱেশ্যন কিছুমান ইয়াত এড কৰিছোঁ। নেক্সট হৈছে আহোম বুৰঞ্জীৰ প্ৰথম বৰবৰুৱা কোন আছিলে? এই যে বৰবৰুৱা পদৰ সৃষ্টি কৰিছিলে প্ৰতাপসিংহই, চুচেংফা বা প্ৰতাপসিংহই, প্ৰথম বৰবৰুৱা কোন হৈছিলে আমি ক'ব লাগে। ইয়াত আমাৰ অপশ্যন হৈছে ৰুচিনাথ, পূৰ্ণানন্দ, মোমাই তামুলী নে লাচিত বৰফুকন। চ' আপোনালোকে মনত ৰাখিব প্ৰথম ইয়াততো বৰফুকন উল্লেখ কৰাই আছে, চ' এইটোতো নহ'ব, লাচিত বৰফুকন নহ'ব। প্ৰথম বৰবৰুৱা কোন আছিলে? মোমাই তামুলী বৰবৰুৱা। ঠিক আছে। প্ৰথম বৰফুকন কোন আছিলে? লাচিত বৰফুকন কিন্তু প্ৰথম বৰফুকন নাছিলে। প্ৰথম বৰবৰুৱা আছিলে মোমাই তামুলী বৰবৰুৱা। প্ৰথম বৰফুকন কোন আছিলে আপোনালোকে যদি জানে কমেণ্টত জনাবচোন। নেক্সট হৈছে কোনজন আহোম ৰজাই পাইক প্ৰথাৰ আৰম্ভণি কৰিছিল? ইয়াৰে আমাৰ অপশ্যন হৈছে চুকাফা, প্ৰতাপসিংহ, চুহুংমুং নে গদাধৰ সিংহ। চ' আপোনালোকে মনত ৰাখিব কোনজন আহোম ৰজাই পাইক প্ৰথাৰ আৰম্ভণি কৰিছিল? প্ৰতাপসিংহই আৰম্ভণি কৰিছিল পাইক প্ৰথা, লগতে খেল প্ৰথা। পাইক প্ৰথা লগতে খেল প্ৰথা, দুয়োটা প্ৰথাই খেল প্ৰথাটো ইয়াত লিখা হোৱা নাই চাগে, আপোনালোকে মনত ৰাখিব। পাইক প্ৰথা প্লাছ আৰু এটা প্ৰথাও তেখেতে প্ৰৱৰ্তন কৰিছিল, সেইটো হৈছে খেল প্ৰথা। ঠিক আছে, প্ৰতাপসিংহই প্ৰৱৰ্তন কৰিছিলে, আৰম্ভণি কৰিছিলে। আৰু চুকাফাটো অলৰেডি মই আকৌ ৰিমাইণ্ড কৰি দিছোঁ বস্তু কিছুমান। 1228 চনত পাটকাই পৰ্বত অতিক্ৰম কৰি 1215 চনত ওলাইছিলে চীনৰ মুংমংলুঙৰ পৰা। 13 বছৰ যাত্ৰা কৰি 9000 তিৰোতা ল'ৰা ছোৱালী অস্ত্ৰ শস্ত্ৰ আনিছিল লগতে। তাৰপাছত 1228 চনত অসমত প্ৰৱেশ কৰিছিলে। 1253 চনত স্থায়ী ৰাজধানী পাতিছিলে, চৰাইদেউত প্ৰথম স্থায়ী ৰাজধানী পাতিছিলে। চ' এইখিনি আপোনালোকে মনত ৰাখিব। চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰেও জনা যায়।
চুহুংমুঙে চাৰগুৱাৰ পৰা পূৰ্বৰ চাৰগুৱাৰ পৰা দিহিঙৰ পৰা বকতালৈ ৰাজধানী তুলি আনিছিল। তেখেতৰ দিনতে প্ৰথম লোকপিয়ল আৰু ৰজাৰ ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ বুজ লোৱা হৈছিল। এইখিনি আপোনালোকে মেনশ্যন কৰিব লাগিব। তিনিবাৰ মোগলে আক্ৰমণ কৰিছিলে চুহুংমুঙৰ ৰাজত্বকালত। তিনিবাৰেই আহোমে পৰাস্ত কৰিছিলে মোগলক। তাৰপাছত আপোনালোকে ক'ব লাগিব যে চুহুংমুঙৰ দিনত চুতীয়া ৰাজ্য যিটো আছিলে আমাৰ চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছিলে। এইখিনি আমি পঢ়িছিলোঁ। চুকাফাৰটো আমি ক'লোঁ। গদাধৰ সিংহটো আমি এতিয়ালৈকে পোৱা নাই। গদাধৰ সিংহটো আমি নেক্সট ক্লাছত পঢ়িম। এতিয়া ইয়াতে মই কিছুমান লাইন এড কৰিছোঁ যে প্ৰতাপ সিংহৰ দিনতেই দেৱোত্তৰ আৰু ব্ৰহ্মোত্তৰ মাটি দিয়াৰ নিয়ম প্ৰৱৰ্তন কৰা হৈছিল। বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পৰা আহিব পাৰে যে দেৱোত্তৰ আৰু ব্ৰহ্মোত্তৰ মাটি দিয়াৰ যিটো ব্যৱস্থা আছে আহোম হিষ্ট্ৰীত, আহোম বুৰঞ্জীত, সেইটো কাৰ দিনৰ পৰা আৰম্ভ কৰা হৈছিলে। চ' এইটো কুৱেশ্যন আহিলে আপোনালোকে কি ক'ব লাগিব? প্ৰতাপ সিংহৰ দিনৰ পৰা। তেখেতক বুদ্ধি স্বৰ্গনাৰায়ণ নামেৰেও জনা যায়, লগতে বুঢ়া ৰজা আৰু বৃদ্ধ স্বৰ্গনাৰায়ণ নামেৰেও পৰিচিত। চ' প্ৰতাপ সিংহক বুদ্ধি স্বৰ্গনাৰায়ণ নামেৰেও জনা যায়। ঠিক আছে, এইটো আপোনালোকৰ কুৱেশ্যন আহিব পাৰে যে বুদ্ধি স্বৰ্গনাৰায়ণ নামেৰে কোনজন আহোম ৰজা পৰিচিত। আপোনালোকে ক'ব লাগিব এনচাৰটো কি হ'ব? প্ৰতাপ সিংহ। লগতে এতিয়া আৰু এটা লাইন ইয়াত এড কৰিছোঁ যে 1641 চনত প্ৰতাপ সিংহ স্বৰ্গীয় হয়। এইটো আপোনালোকে মনত ৰাখিব। কিমান চনত স্বৰ্গীয় হৈছিলে? 1641 চনত প্ৰতাপ সিংহ স্বৰ্গীয় হৈছিলে। তেখেতৰ মৃত্যুৰ পাছত চুৰামফা ভগা ৰজা হৈছিলে। চুৰামফাই প্ৰতাপ সিংহৰ মৃত্যুৰ পাছত ৰজা হৈছিলে। ডাঙৰ পুত্ৰ আছিলে চুৰামফা। তেখেতে 1641 চনৰ পৰা 1644 চনলৈকে ৰাজত্ব কৰিছিলে। আপোনালোকে মনত ৰাখিব। চ' বহুতে ক'ব খোজে যে 1644 চনলৈকে নহয়, তেখেতৰ ডাঙৰ পুত্ৰ চুৰামফাই বহুত কম দিনৰ কাৰণে ৰাজত্ব কৰিছিলে 1641 পৰা 1644 চনলৈকে। চ' প্ৰতাপ সিংহই কিন্তু 1641 চনলৈকে ৰাজত্ব কৰিছিলে। চুৰামফাৰ পৰৱৰ্তী ৰজাজনৰ নাম আছিলে চুনিতফা। এই চুনিতফা ৰজাজনৰ বিষয়ে আমি আজি পঢ়িম। চুনিতফা ৰজাজনৰ বিষয়ে আমি পঢ়িম। চ' চুনিতফা নৰিয়া ৰজা আৰু কেঁকুৰা ৰজা নামেৰে জনা যায়। চুৰামফা আছিলে তেওঁৰ ককায়েক। প্ৰতাপ সিংহৰ ডাঙৰ পুত্ৰৰ নাম আছিলে চুৰামফা বা ভগা ৰজা। তাৰপাছত চুনিতফা হৈছিলে ৰজা। চ' আজি চুনিতফা এতিয়া কিমান চনত চুনিতফা আহোম ৰাজপাটত উঠে? চ' ইয়াৰে আমাৰ অপশ্যনসমূহ হৈছে 1640, 1642, 1644 নে 1646। চ' আপোনালোকে হয়তো নিশ্চয় জানেই 1641 পৰা 1644 চনলৈকে চুৰামফা বা ভগা ৰজা ৰাজত্ব কৰিছিলে। তাৰ ঠিক সেইটো চনতে 1644 চনতে কি হৈছিলে? চুনিতফাই আহোম ৰাজপাটত উঠিছিলে। এতিয়া কোনজন আহোম ৰজাক নৰিয়া ৰজা আৰু কেঁকুৰা ৰজা নামেৰে জনা যায়? অলৰেডি আমি মেনশ্যন কৰিছোঁৱে। ইয়াৰে আমাৰ অপশ্যন হৈছে চুৰামফা, জয়ধ্বজ সিংহ, চুহুংমুং নে চুটিনফা। চ' এনচাৰ ইজ চুটিনফা। চুটিনফাক নৰিয়া ৰজা আৰু কেঁকুৰা ৰজা নামেৰেও জনা যায়। চ' এইটো হৈছে আজি লাষ্ট লাইন যে তেখেতৰ কাম কাজত অতুষ্ট হৈ আহোম দাদাঙৰীয়াসকলে 1648 চনত চুনিতফাক ৰজাৰ আসনৰ পৰা নমায় আৰু পিছত বিষ খুৱাই হত্যা কৰে। তেখেতে মাত্ৰ 4 বছৰ ৰাজত্ব কৰিছিলে 1644 চনৰ পৰা 1648 চনলৈ। তেখেতৰ মতে আহোম দাদাঙৰীয়াসকলৰ মতে তেখেত এজন অযোগ্য ৰজা আছিলে। গতিকে তেখেতক সিংহাসনচ্যুত কৰিছিলে 1648 চনত আৰু তাৰপাছত বিষ খুৱাই তেখেতক হত্যা কৰে। ঠিক আছে। চ' আজিৰ ভিডিঅ'টোত আমি চুহুংমুঙলৈকে আমি পঢ়িছিলোঁ। তাৰপাছত আজি আমি চুকলেংমুং বা গড়গড় ৰজাৰ পৰা চুনিতফা নৰিয়া ৰজা, কেঁকুৰা ৰজা, চুনিতফাৰ ৰাজত্বকাললৈকে আমি পঢ়িলোঁ। চ' নেক্সট ভিডিঅ'টোত আমি জয়ধ্বজ সিংহ, বহুতেই বেছি ইম্পৰ্টেণ্ট, চুতামলা বা জয়ধ্বজ সিংহৰ পৰা আমি আৰম্ভ কৰিম। আমি যিমানলৈকে পাৰোঁ আমি কভাৰ কৰিব চেষ্টা কৰিম। চ' গোটেইটো চিৰিজ আপোনালোকে চাব। গোটেইটো চিৰিজ চালে আহোম হিষ্ট্ৰী আপোনালোকৰ কমপ্লিট হৈ যাব। মই আপোনালোকক আহোম হিষ্ট্ৰী কমপ্লিট কৰাই দিম। তাৰ পৰা যিমান কুৱেশ্যন আহে আপোনালোকে পাৰিব বুলি মই আশা ৰাখিলোঁ। ৰিলেটেড কথাবিলাকো আপোনালোকে নোট ডাউন কৰিব লাগিব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু টেলিগ্ৰাম গ্ৰুপটো জইন হৈ ল'ব। যথেষ্টখিনি বেনিফিট হ'ব আপোনালোকৰ। চ' আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ।